sir. Yes, please sit down. আপোনাৰ বায়োডাটাখন পঢ়িলো আপুনি সব কৰিছে BA MA MBA সব কৰিছে কিন্তু কি কাম আপুনি বুজি পাইছেনে মই বুজি পোৱা নাই এতিয়ালৈকে এইটো হেল্থ বন্দা ইনষ্টিটিউট ইয়াতে আপুনি আমি হেল্থ বন্দাৰ গাখীৰৰ ওপৰত ৰিচাৰ্চ কৰি আছো বস্তুটো হেল্থ বন্দাৰ গাখীৰ আপুনি ঘৰে ঘৰে হোম ডেলিভাৰী কৰিব লাগিব আপোনাৰ নামটো কিনো মোৰ নাম উজিমৰা দাস আপোনাৰ ঘৰ মোৰ ঘৰ টাংনি মাৰি টাংনি আপুনি চিম্পল যেন লাগিছে আপুনি ঘৰে ঘৰে হোম ডেলিভাৰী কৰিব পাৰিব নিশ্চয় পাৰিম চাগে দৰমহাটো কিমান হ'ব আপোনাৰ দৰমহাটো সোমাইকি হ'ব 20,000 বা 22,000 টকা আপুনি তাৰে গোটেই কিবা এটা কৰিব লাগিব আমাক কওকচোন কি কৰিব লাগিব এইটো অলপমান দিব লাগিব হ'ব দিয়ক দিম দিয়ক মোৰ PA লগত সেইখিনি কথা আলোচনা কৰি ল'ব আপুনি কেছ দিব লাগিব 2 লাখ মোৰ PA চব বুজাই দিব আপোনাক মুখ্যমন্ত্ৰী নাম কি সৰ্বানন্দ সোণোৱাল কিন্তু ভাই এইটো নহ'লে চাকৰি নহ'ব দিয়ক এই মই ডাইৰেক্টকে দি দিম আপোনাক চিন্তা কৰিব নালাগে গধূলিলৈ PA ধৰত দি দিব এই চহীটো মাৰি লৈছোঁ এই আপোনাৰ এপইণ্টমেণ্টখন পইচা কালি দিলে হৈ যাব আপোনাৰ চহীটো মাৰি দিলোঁ যে আপোনাৰ চাকৰি হৈছে বুলি হ'ব যে মই এতিয়া যাওঁ যাব ৰ'ব আপোনাৰ এপইণ্টমেণ্টখন লৈ যাওক এই যাব পাৰে গধূলি কিন্তু দিব নেক্সট Good morning, sir. Good morning, please sit down. Please, thank you. আপোনাৰ মই বায়োডাটাখন চালো ঠিক আছে আপুনি গ্ৰেজুৱেশ্যন কৰিছে হয় আৰু বহুত পৰিৱেশৰ ওপৰত ৰিচাৰ্চো কৰি আছে হয় বাৰু আপোনাক মই সোধো আপোনাৰ নামটো কিনো দালি তালুকদাৰ আপোনাৰ মাৰ নাম খুটি তালুকদাৰ দেউতাৰ নাম সম্পদ তালুকদাৰ আপোনাৰ নামগিলা বৰ ইণ্টাৰেষ্টিং ইণ্টাৰেষ্টিং ন আমাৰ আইতাৰ নামটো ক'বই পাৰি গৈছিলোঁ কি এইটাৰ নাম দালি হৈছে তালুকদাৰ হাঁহি উঠিছে হেমাই গোৱাই আহি উঠিবই আপোনাৰ যি নাম কৈছে পুৰণ মানুহ না আমি আপোনাৰ বয়স কিমান হৈছে বয়স মোৰ এতিয়া 35 বছৰ চাই ল'ব পাৰে মই এইবিলাক নাচালো মই PA চাব এইটো বস্তু চেক কৰি দিবচোন আমি কিহৰ ওপৰত মাতিছো আপোনাক মই বহুততে আপোনালোকৰ এডভাৰটাইজ পাইছোঁ টিভিত হওক পোষ্টাৰত হওক সেইকাৰণে আপোনালোকৰ ইয়ালৈ আহিছোঁ পিছে কামটো কি আপুনি অলপ কৈ দিলে কামটো হ'ল শিয়ালৰ আৰু বন্দা গাখীৰ আপুনি হোম ডেলিভাৰী কৰিব লাগিব সেইটো কথা নাই মই বাৰু কৰি দিম আপোনাৰ চেলাৰী 20-22 হ'ব চেলাৰীটো ঠিকেই আছে এতিয়া আপুনি সোমাবলৈ এইটো নহ'লে এইটো নহ'ব এইটোতো লাগিব বেছি নহয় আমি 2 কৰিছোঁ কি কৈ দিলে ছাৰ আপুনি
আপোনাক মই ভাল ঘৰৰ বুলি ভাবিছিলোঁ, আৰে ভাল ভাই কোম্পানী এটা বুলি ভাবিছিলোঁ। ইয়াতো সেই একে ঘোষ ঘোষ কেৱল ঘোষ। আপুনি ঘোষৰ ওপৰত চলা মানুহ নেকি? ঘোষ নহ'লে কি চাকৰি এটা দিব নোৱাৰে নেকি? মই চালা অতো পঢ়া লিখা ল'ৰা, মই আজিলৈকে ঘোষ লোৱা কোম্পানীৰ পৰা যোৱাও নাই, আৰু আপোনালোক মই এনেকুৱা কৰিব বুলি মই ভবা নাছিলোঁ। এইটো পইচাটোতো মই দিব তে আপুনি জোতা মুচিবই লাগিব, আপোনাৰ উপায় নাই। চৰকাৰী চাকৰি এটাতে ঘোষ নোলোৱাকৈ নহয়, আৰু আমাৰ এই 20-22 হাজাৰ টকা দিয়া কোম্পানী এটা। ছাৰ মই বহুত দুখীয়া ঘৰৰ ল'ৰা, কিবা এটা দি দিয়া পইচা মই 3 দিনৰ ভিতৰত আপোনাক যোগাৰ কৰি দিম। 3 দিনটো নহ'ব, আমাৰ ওপৰৰ বিভাগতো পইচা দিব লাগিব আমি। কি কৰ ৰাতি খৰচ বোলে নলয়, ছাৰ আমাৰ প্লিজ, নলয়। ছাৰ বহুত কষ্ট কৰি আহিছোঁ, ইমান দূৰৰ পৰা মই আহিছোঁ। অলপ চিন্তা কৰিব লাগিব। নাই নহ'ব দিয়ক, পইচা নহ'লে নহ'ব। আপুনি যদি আজি সন্ধিয়াৰ ভিতৰত 2 লাখ টকা দিব পাৰে আপোনাৰ হ'ব। দেউতাই দিন হাজিৰা কৰে ছাৰ, মগজত কিবা আছেনে নাই আপোনাৰ? আপুনি বুজিব লাগে। আৰে ভাই, মই সোমাওতেও মোৰ পইচা লাগিছিল, এতিয়া মোৰ মাহত ইনকাম 2 লাখ টকা। এইটো আপুনি ভাবি চাব। ইমান দূৰৰ পৰা আহিছোঁ, মোৰ এনে অথলে গ'ল কষ্ট কৰি, আৰু পঢ়া লিখা কি আজিকালি চাকৰি নাপায় ঘোষ নহ'লে। যাওক আপোনাৰ পৰা, যাম যাম কিবা যদি মোৰ পৰা দুখ পাইছে আপুনি ক্ষমা কৰি দিব মোক। যাম যাম যাম। কি আহে এইগিলা পইচা নহ'ব চলি, ভাল চলি দিবাগত অলপ পইচাও আহে, সিও পইচা পাব লাগবতো। এইটো আমাৰ দোষ নাই নহয়, আমিও ওপৰত দিব লাগিব। বাদ দে এইগিলা, আৰু আহিব নহয় পইচা। মানুহ নাইতো, যা লৈ আহি এটা মজা অলপ যোৱা এক ঠাণ্ডা গিলাচ আছে। চালা আজি চাকৰি এটা নাপালোঁ, অতো ডিগ্ৰী লৈও মই চাকৰি এটা আজি হাতৰ পৰা গুচি গ'ল, কেৱল পইচাত ধৰি। পইচা হ'লেতো মই কেতিয়াবাতো চাকৰি ল'ব পাৰোঁ। আজিকালি চৰকাৰী অফিচতো ঘোষ নোলোৱাকৈ কাকো চাকৰি নিদিয়ে। চালা আজি সেইকাৰণে মই খাই দিলোঁ। হাই ফ্ৰেণ্ডছ, আজিকালি অসমত কি চলি আছে? ঘোষ চলি আছে, ঘোষ। আপোনালোকেতো এই ভিডিঅ'টো চাই আপোনালোকে ভালে পাইছে চাগে। আৰু আপোনালোকক মই এটা কথা কৈ লওঁ, আজিকালি চৰকাৰী চাকৰি ঘোষ নিদিয়াকৈ কোনেও নাপায়। সেইকাৰণে আপোনালোকক অসমৰ বেকাৰ ল'ৰা ছোৱালীবোৰক মই কৈছোঁ, আমিতো বেকাৰী ল'ৰা, আমি চাকৰি নোপোৱাকৈ থাকিব লাগিব ঘোষ নিদিয়াকৈ, আমি কাৰণ দুখীয়া ঘৰৰ ল'ৰা। সেইকাৰণে যদি আমাৰ যদি এই ভিডিঅ'টো ভাল লাগিছে, আপোনালোকে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু লাইক কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ মুঠেও নাপাহৰিব।